Phukon and you're watching Assamese YouTube channel Matir Manu. Please don't forget to like, subscribe and press the bell icon. Hello, বন্ধুসকল আজি মোৰ লগত আছে গৰ্জিয়াছ বিউটিফুল জনপ্ৰিয় অভিনেত্ৰী মুনমি ফুকন মুনমিবা মোৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ মুনমিবা আপোনাৰ বায়োগ্ৰাফিটো চমুকৈ দিব নেকি মই মুনমি ফুকন মোৰ জন্ম আচলতে নাগালেণ্ডত মই তাতে পঢ়িলোঁ ক্লাছ 2লৈকে তাৰপিছত মই শিৱসাগৰলৈ আহিলোঁ এতিয়া কাম কৰি আছোঁ মই খুব এখন ভাল VCD খুব ফেমাছ হৈছিলে জোনবাই মানস ৰবীনৰ তাতে মই ফাৰ্ষ্ট ভুমুকি মাৰিছিলোঁ এজ এ বেকগ্ৰাউণ্ড ডান্সাৰ আপোনালোকে গানটো মনত আছে চাগে চৰি দে আজি মোৰ গাটো বহুত বেয়া সেইটো কাৰণে মাতটো ভাগি ভাগি ওলাইছে বৰলি নেচপলি নামৰ গান এটা আছিলে গানটোত অভিনয় কৰিছিলে বৰষা বা নয়ন দা মই বেকগ্ৰাউণ্ডত ডান্স কৰিছিলোঁ আচলতে মই সন্মিলিত নিমাইজান হুঁচৰি দলত নাচিছিলোঁ আৰু মানসদাৰ ঘৰ হৈছে নিমাইজানত তো সেই গ্ৰুপ বিচাৰি যাওঁতে মানে আমাৰ গ্ৰুপটো বিচাৰিছিলে তেতিয়া মই অৱশ্যে সেই শ্বুটিংটোত মই অকণমান বদমাচি কৰিলোঁ প্ৰথম দিনাখন গ'লোঁ নাচিবলৈ পিছদিনাখন নগ'লোঁ কিন্তু তথাপিতো মানসদাই এৰি নিদিলে তেওঁ সদায় প্ৰতি বছৰে যেতিয়া জোনবাই উলিয়াইছিলে ভলিউম 1, 2 আপোনাৰ 3, 4 না 4খন আছিলে আটাইকেইখনতে আপোনালোকে মোক দেখা পাব আৰু হেটছ অফ টু হিম এণ্ড থেংকছ ছ' মাছ যে তেখেতে প্ৰতি বছৰে মোৰ ঘৰ গৈ ওলাইগে সদায় ৰিকুৱেষ্ট কৰে যে এটা গানত তই ওলাই দে কিন্তু মই যদিও ইমান নাখাৰা কৰোঁ তেওঁ এৰি দিয়া নাছিলে তেনেকৈ তেওঁ লৈ যায় সদায় শ্বুটিং কৰিবৰ কাৰণে তেনেকৈ 4খন ভলিউমত আপোনালোকৰ লগত যদি আছে 4টা ভলিউমত চালেও মোক বেক ডান্সাৰ হিচাপে দেখা পাব আপোনালোকে জুম নহয় এতিয়ালৈকে ধুনীয়াকৈ ৰাখিছে দেখা পাব মৰমৰ মাজনী ঐ চহৰত থাকিবলে ঐ বৰলি নেচপলি নেৰিলি মুখত কিবা কিবি ঘঁহিলি বা আপুনি ভ্ৰাম্যমানত কেতিয়াৰ পৰা আহিল মানে কোন বছৰৰ পৰা আহিল ভ্ৰাম্যমানত মোৰ প্ৰথম মই ভুমুকি মাৰিছোঁ 2012 চনত বৃন্দাবন থিয়েটাৰত তাত 3খন নাটক আছিলে ময়ূৰী তোমাক ভাল পাওঁ অভিজিত ভট্টাচাৰ্যৰ অঞ্জলি সেইখনো অভিজিত ভট্টাচাৰ্যৰ আৰু জবা চম্পক বা আপুনি প্ৰথম ধাৰাবাহিক মানে কোনখন কৰিছিল প্ৰথম ধাৰাবাহিক মই অনুৰাধা জুবিন দা আছিলে উৎপল দা আছিলে জুবলি বা তাৰপিছত দুচকুত কাজললৈ 2012 চনত টেলিকাষ্ট হৈছিলে আৰু অনুৰাধাখন 2009 মই আৰম্ভ কৰিলোঁ এইটো ক'লোৱে তোমাক জোনবাইত কৰিলোঁ তাৰপিছত এজ এ লিড মই প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিলোঁ তৰাদৈ মানস ৰবীন প্ৰডাকশ্যন তেখেতে মোক প্ৰথম লঞ্চ কৰিছিলে আৰু ডিৰেক্টৰ আছিলে মানস বৰুৱা আমি সকলোৱে ৰিজুদা বুলি মাতোঁ তেখেতে আৰু তাৰপিছত মই তাৰপিছত অঞ্জনাখন কৰিছিলোঁ অঞ্জনা এইখন ৰাজেশ দাৰ আছিলে তাৰপিছত বহাগত বিৰিণাৰ বিয়া তাৰপিছত লাহেকৈ চিনেমা এইখিনিতো VCD আৰম্ভ কৰিছিলোঁ তো চিনেমা মই প্ৰথম কৰিছিলোঁ ৰামধেনুখনত টুপি টুপি গানটো কৰিছিলোঁ আইটেম ছংটো তাৰপিছত অভিনয় কৰিছিলোঁ মই ৰোড ছবিখনত এতিয়া তেনেকৈ লাহে লাহে কৰি এতিয়া ক'বলৈ লিষ্টখন অকণমান দীঘল হৈ যায় আৰু মনত পেলাব লগা হয় যে ঘপকৈ মনত নপৰে এনেকৈ হঠাৎ দি দিলে কিন্তু আৰম্ভণি মই তেনেকৈ কৰিছিলোঁ আৰু লাষ্ট মই চিৰিয়েল কৰিলোঁ
শাহু বোৱাৰীক কৰিছিলোঁ নেকি তাৰপিছততো থিয়েটাৰতে ব্যস্ত আছোঁ মাজে সময়ে এটা দুটা গান যদি মিলাব পাৰোঁ কৰোঁ সময় মিলাই পেলাই নহ'লে এনেকৈ থিয়েটাৰতে ব্যস্ত আছোঁ আৰু এতিয়া নেক্সট প্লেনিং এইবছৰটো মোৰ এপ্ৰিলৰ 13 তাৰিখলৈকে থিয়েটাৰতে যাব 2019 চনৰ আৰু শেষ হোৱাৰ পিছত চাওঁচোন আৰু কি কাম আহি আছে এটা দুটা কাম সময় মিলাব পাৰিলে ডেফিনেটলি সেইকেইটা কৰিম বুলি ভাবি আছোঁ যোগাযোগ কৰি আছে মোৰ লগত কেইজনমানে যদি হৈ যায় ঠিক মই ডেফিনেটলি সকলোকে জনাম আৰু এতিয়া ৰিচেণ্টলি মোৰ এটা গান আহি আছে হৃদয় চন্দন ছিংগাৰ CMC প্ৰডাকশ্যনৰ এইটো ৰিলিজ হ'ব দুদিনৰ পিছত 29 ছেপ্টেম্বৰত হ'ব নাইট ৰাইডাৰ্ছ বুলি এটা ৰামধনুত এটা প্ৰগ্ৰাম আহে তাতে ৰিলিজ কৰা হ'ব ৰবিতাক সন্মুখত দেখি থকাটোৱে মোৰ কাৰণে এটা ডাঙৰ প্লেজাৰ তেখেতে মানে এক্টিং নকৰিলেও হয় এইখন মোৰ হ'বলগীয়া শহুৰৰ ঘৰ দুদিনমানৰ পাছততো মই ইয়াতে